তামুলপুৰ মেডিকেল কলেজ আৰু হস্পিটালৰ আধাৰশিলা স্থাপন হৈ গ'ল। অসমবাসী আৰু বিটিআৰবাসী ৰাইজৰ কাৰণে খুব এটা ভাল খবৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াদেৱ, তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। বিটিআৰ চুক্তিত যি মেডিকেল কলেজ আৰু হস্পিটাল স্থাপন কৰাৰ কথা উল্লেখ আছিল, সেই মৰ্মে যোৱাকালি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াদেৱে আধাৰশিলা স্থাপন কৰিলে। মই পুনৰ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লৰেন্স ইছলাৰী ডাঙৰীয়াদেৱ আৰু এপছুৰ সকলো কৰ্মী, NDPৰ সকলো কৰ্মী, জইণ্ট একশ্যনৰ সকলো কৰ্মী আৰু যিসকল শ্বহীদ, এই শ্বহীদসকলক মই পুনৰ ধন্যবাদ যাচিছোঁ আৰু ৰাইজক মই ধন্যবাদ যাচিছোঁ। আপোনালোকে যি কষ্ট কৰিছিলে, আপোনালোকৰ যি 30-40 বছৰৰ যি আন্দোলন, সেইকাৰণে আজি এই মেডিকেল কলেজটো আধাৰশিলা স্থাপন হৈ গ'ল। সকলোৰে অৱদানক মই ধন্যবাদ যাচিছোঁ। বিটিআৰ চুক্তিত যি দফা আছে, সকলো 2024ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি অমিত শ্বাহ ডাঙৰীয়াদেৱে ঘোষণা কৰি থৈ গৈছে। এয়া বিটিআৰবাসী ৰাইজৰ কাৰণে অত্যন্ত ভাল খবৰ। আজি আমি বিটিআৰত যিখিনি দফা আছিল, এয়া সম্পূৰ্ণ হৈ যাব। ইয়াৰ কাৰণে আমাক অকণমান সময়, অকণমান ধৈৰ্য লাগিব। সকলোৱে একলগ হৈ কাম কৰিব লাগিব। তেতিয়াহে আমাৰ যি চিন্তা, আমি যি ভাবিছিলোঁ, প্ৰতিটো দফা এয়া সফলতা পাব। ইয়াৰ কাৰণে আমাক একজোট হৈ পেলাই আমি কাম কৰিব লাগিব। UPPL, BJP আৰু GSP চৰকাৰক ৰাইজে সমৰ্থন কৰিব লাগিব। প্ৰতিটো দফা 2024ৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। আপোনালোকে চিন্তা কৰিব নালাগে। ধৈৰ্য ধৰা দুজনমান। BPFক 17 বছৰ দিছে, UPPLক মাত্ৰ 5 বছৰৰ প্ৰয়োজন। 5 বছৰত যি ধৰণে কাম কৰিব, 17 বছৰত ইয়াতকৈ ডাবল কাম হৈ যাব। পুনৰ মই যিসকলে বিটিআৰ চুক্তিত স্বাক্ষৰকাৰী, তেখেতসকলক ধন্যবাদ যাচিছোঁ। ভাৰত চৰকাৰ, অসম চৰকাৰ, BTC চৰকাৰক আকৌ মই ধন্যবাদ যাচিছোঁ। আশা কৰোঁ যিখিনি দফা আছিল, সকলো দফা সম্পূৰ্ণ হৈ উঠিব 2024ৰ ভিতৰত।